নমস্কাৰ, মোৰ নামটো ৰাজ গগৈ। মোৰ এটা নতুন ইউটিউব চেনেল আছে। ইউটিউব চেনেলটোৰ নাম হৈছে আমি অসমীৰ সন্তান, লগতে ইংলিছত আছে RS এণ্টাৰটেইনমেণ্ট। আজি মোৰ লগত আছে বিশ্ব বৰা। তেওঁ বহুত সুন্দৰ বাঁহী বজায় আৰু আপোনালোকক এই বিশ্ব বৰাৰ বাঁহী মাত শুনাবৰ বাবে আজি তেওঁক মোৰ ঘৰলৈ মাতিলোঁ। এতিয়া বিশ্ব, তুমি আমাৰ বহুকেইটা জনগোষ্ঠীৰ এটা বাঁহী সুৰ দিব লাগে, এটা এটাকৈ। পৰা হ'বনে? পৰা হ'ব। যিকেইটা মানে বেছিটো নাজানো বাৰু, হয়, তেওঁ যিকেইটা জানো মানে অকণমান বজাবলৈ চেষ্টা কৰিম। ঠিক আছে। আজি মোৰ লগত আছিল বিশ্ব বৰা। গতিকে মই ভাবোঁ আপোনালোকে ভাল পাইছে আৰু মোৰ এইটো নতুন চেনেল হয়। মোৰ চেনেলটোৰ নামটো আপোনালোকে গম পালেই। গতিকে মোক অলপ আগুৱাই নিয়ক আৰু মই যেনেধৰণে এনেকৈ বাঁহী বজোৱা বা গান গোৱা ল'ৰা ছোৱালীক মই এনেধৰণে ব্লগ বনাই থাকিম। আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে নতুন নতুন ভিডিঅ'বোৰ পাবৰ বাবে ঘণ্টা টিলিঙাটো বজাই দিব।